আৰু এইটো ভিটামিন ই টেবলেট ইয়াত দি দিছোঁ কেপচুল। আৰু মোৰ এয়া মাছাজ কৰা হৈ গৈছে চুলি। তেওঁলোকে মই দেখুওৱাৰ দৰে কৰিব। হাই এভৰিৱান, কি খবৰ সকলো? আশা কৰোঁ সকলো ভালেই আছে আৰু বৰ্তমান মোৰো ভাল। আৰু আজি আপোনালোকে থাম্বনেইল দেখি গম পাইছেই মই ভিডিঅ'টো কিহৰ ওপৰত বনাব গৈ আছোঁ। মই চুলিখিনিৰ ওপৰতে বনাম এতিয়া, কাৰণ মোৰ চুলিখিনি স্মুথিং কৰিছিলোঁ বাৰু। আৰু এতিয়া মই বহুত দিনেই হ'ল স্পা কৰা নাই, মই ঘৰতে কৰি থাকোঁ। নিজে যিমানকণ পাৰোঁ, এবাৰ দুবাৰ হৈছে আৰু ঘৰতে কৰা। ভাবিলোঁ আজি মই আপোনালোককো দেখাওঁ মইনো কেনেকৈ চুলিখিনি স্পা কৰোঁ ঘৰতে, আৰু মই দেখাই দিওঁ কেনেকৈ কৰোঁ। আৰু মোৰ চুলিখিনি মানে বহুত ড্ৰাই হয়, শুকান হয়, সেইকাৰণে মানে মই এইটো কৰিবই লাগে। আৰু ইয়াতে মানে মোৰ সুবিধা নাই স্পা কৰিব যাবলৈ, অলপ দূৰ হয়। সেইকাৰণে মই এতিয়া উপায় নাপাই ঘৰতে কৰিবলৈ লৈছোঁ। আৰু যেতিয়া ঘৰত যাম তেতিয়াতো কৰিম, আৰু এতিয়া এনেকৈয়ে চলিব লাগিব, নহ'বা চুলিখিনি মৰি যাব। সেইকাৰণে মই ভাবিলোঁ, আৰু স্পা কৰাটোতো বহুত ইম্পৰ্টেণ্ট হয়। ষ্ট্ৰেট কৰিলোঁ, ষ্ট্ৰেট বা স্মুথিং কৰিলোঁ বুলি নহয়, চুলিখিনি নৰ্মেল চুলিটো কৰিব পাৰে। সেইকাৰণে মই ভাবিলোঁ মই আজি কৰিম আৰু আপোনালোকক বলক দেখাওঁ মই কেনেকৈ ঘৰতে স্পা কৰোঁ। আৰু এয়া দেখিলেনে মই চুলিখিনি এতিয়া ধুই লৈছোঁ, ধুই আধা শুকান কৰি লৈছোঁ। এতিয়া সম্পূৰ্ণ শুকোৱা নাই, আধা শুকাই আছে, আপোনালোকে ধৰিব পাৰিছেনে? আৰু মই এতিয়া ধুনীয়াকৈ ফণিয়াই লৈছোঁ। আৰু এতিয়া মই আপোনালোকক দেখাম। আৰু মই চুলিখিনি কাটি দিলোঁ, সেইকাৰণে মানে ছুটি হৈ গ'ল। আগতে মোৰ চুলিখিনি অকণ দীঘল আছিলে, কিন্তু বহুত ফাটিছিলে, সৰিছিলে। সেইকাৰণে মানে মই ঘৰ গৈ চুলিখিনি অলপ ভাল কৰি কাটি পেলালোঁ। মানে এতিয়া ছুটি হৈ গ'ল, এতিয়া সৰাটো অকণমান কম হৈছে বাৰু, মানে বহুত বেয়া হৈছিলে, বেয়াখিনি কাটি দিলোঁ। আৰু মই এটা ক্ৰীম লৈছোঁ, এইটো স্পা ক্ৰীম হয়, আৰু আপোনালোকে বেলেগ বেলেগো ল'ব পাৰে। মই এইটোৱে লৈছোঁ। ষ্ট্ৰেট কৰোঁতে, স্মুথিং কৰোঁতে যোনটো ব্যৱহাৰ কৰিছিলে সেইটো আপোনালোকে ল'ব পাৰে, বেলেগ বেলেগ ধৰণৰ ল'ব পাৰে। আৰু এইটো দোকানতো পায় আৰু অনলাইনত অকণমান কমকৈ পায় দামটো, সেইকাৰণে মই এইটো অনলাইনৰ পৰা কিনি আনিছোঁ, অৰ্ডাৰ কৰি আনিছোঁ। আৰু মই এতিয়া দেখাম আপোনালোকক কেনেকৈ লগাওঁ। আৰু মই এতিয়া এই স্পা ক্ৰীমটো ইয়াতে এইখন খুলি, ঢাকনটো খুলি, এইটো মানে এনেও ধুনীয়াকৈ লগাই থাকিব পাৰে। মই কিন্তু দুবাৰ লগালোঁ, দুবাৰ মই এনেই খালীকৈ লগালোঁ, কিন্তু মোৰ চুলিখিনি এইকেইদিন অকণমান সৰিছে। ভাবিলোঁ সেইকাৰণে মই আৰু দুটামান বস্তু ইয়াত মিক্স কৰি লগাম আজি। আৰু এইখিনি এতিয়া মই ইয়াতে 2 চামুচ, মানে যিমানটো লাগে আৰু মোৰ চুলিৰ কাৰণে, 2 চামুচ বুলি নহয়, যিমানটো লাগে। ইয়াত দেখিছেনে, ইয়াতে উলিয়াই ল'লোঁ। এনেকৈ কৰিছোঁ, আপোনালোকে যদি ভাল পাই কৰিব পাৰে, কিন্তু মই ভাল পাইছোঁ কাৰণে এনেকৈ কৰিছোঁ। আৰু ক্ৰীম এটা আনি, মোৰ যিহেতু সুবিধা নাই এতিয়া স্পা কৰিবলৈ যাবলৈ, পাৰ্লাৰ এখন ওচৰতে আছে, তাতে মানে স্পা নকৰে, সেইকাৰণে। আৰু এতিয়া মই ইয়াতে দিম অকণমান এল'ভেৰা জেল। মোৰ চুলিখিনি মানে এইকেইদিন অকণ বেয়া হৈছে কাৰণে মই এইবোৰ মিক্স কৰিছোঁ, আপোনালোকে নকৰিবও পাৰে, অপশ্যনেল হয়। আৰু ভিটামিন ই টেবলেট কৰিছোঁ, আৰু এইটো ভিটামিন ই টেবলেট ইয়াত দি দিছোঁ কেপচুল। মই এইখিনি মিক্স কৰি চুলিত লগাম। মিক্স কৰি ল'লোঁ, এয়া দেখিছে, চুলিত ধুনীয়াকৈ লগাই যাম। চুলিখিনিতে ধুনীয়াকৈ আপোনালোকে এইদৰে লগাব। আপোনালোকে যোনটো স্পা ক্ৰীম ইউজ কৰে সেইটো ল'ব। মই এইটো কৰিছোঁ, মানে এইটো লৈছোঁ। মই এইটো চুলি তুলি সৰা নাই বাৰু, লগাওঁতে মই একো বেয়া পোৱা নাই, সেইকাৰণে। আৰু এইটো মোৰ ডেমেজ চুলি, ড্ৰাই হৈ শুকান চুলি, সেইকাৰণে এইটো সেইকাৰণে লৈছোঁ, মানে এইটো ভাল পালোঁ। এটা স্পা ক্ৰীম কিনি লৈ ঘৰতে এনেকৈ কৰিব, আৰু অনলাইনত আনিব, দোকানৰ পৰা আনিলেও আনিব, কিন্তু অনলাইনত মই অকণ দামটো কম পালোঁ, মানে অনলাইনতে আনিলোঁ। আৰু ক্ৰীমটোতো বেয়া নহয়, একেই হয়, ছেম ক্ৰীমেই হয়। ধুনীয়াকৈ এইদৰে লগাই এটা মাছাজ কৰিম।
ধুনীয়াকৈ দৰে তেতিয়া আমাৰ চুলিখিনি কোমল হ'ব আৰু সৰাটো কম হ'ব। আৰু পাৰ্লাৰত কৰা দৰে ইমান নহ'ব, কিন্তু পাৰ্লাৰতটো ইমান ধুনীয়া ধুনীয়া মাছাজ দিয়ে, কিন্তু আমি যিখিনি পাৰোঁ সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইদৰে আমি 15 মিনিটমান আমি ধুনীয়াকৈ এটা মাছাজ কৰিব লাগিব। অকণমান লাহে লাহে কৰিব, টাইম যাওক, কোনো কথা নাই, কিন্তু অকণমান লাহে লাহে কৰিব। আজি মই থিয় হৈ নহয়, চকীত বহি বহি আপোনালোকক দেখাইছোঁ আৰামত। নহ'বা মই আগতে ক্ৰীম চিম লগালে মানে থিয় হৈ দেখাওঁ। আজি অকণ বহি লৈছোঁ, কামটো অকণমান লাহে ধীৰে কৰিব লাগিব যে, লাহে ধীৰে কৰিলে মাত্ৰ টোপনি আহি যায়। এনেকৈ কৰিছিলে মানে যোনসকলে মোৰ লগত মানে সুধি থাকে এইবিলাক, তেতিয়া সুধিছিলে আৰু কিছুমানে যে হেৰি নহয় কেনেকৈ কৰিছা, কি ক্ৰীম ইউজ কৰিছা, মই মানে আজি ভিডিঅ'টো দেখাই দিলোঁ আৰু। আৰু মোৰ এয়া মাছাজ কৰা হৈ গৈছে চুলি। আপোনালোকে মই দেখুওৱাৰ দৰে কৰিব। আৰু এতিয়া মই আপোনালোকক নেক্সট কি কৰোঁ দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই এতিয়া পিছৰখিনি দেখাই আছোঁ কি কৰোঁ। আৰু এতিয়া আমাৰ মাছাজ দিয়া হৈ গ'ল, আপোনালোককতো অলৰেডি ক'লোৱেই। আৰু এতিয়া মই কি কৰিব লাগিব, যেনেকৈ পাৰ্লাৰত ষ্টিম দিয়ে, ভাপটো দিয়ে, তেনেকৈ মই এতিয়া ঘৰতে ভাপটো ল'ব লাগিব। যিহেতু স্পা কৰিছোঁ আৰু ভাপটোতো ল'বই লাগিব। এতিয়া মই কি কৰিম, এতিয়া মই এটা স্পৰ্টিং লৈ লৈছোঁ, এইটো টি চাৰ্ট লৈ লৈছোঁ। আৰু এইটো মানে এইটো কোমল হয়, কটনৰ হয়, সেইকাৰণে এইটো লৈছোঁ। আৰু লৈ এতিয়া মই গৰম পানী অলপ কৰিছোঁ, আৰু মই আপোনালোকক দেখাম কেনেকৈ কৰিম। আৰু এই যেতিয়া মানে মোৰ চুলিখিনিটো অলপ শুকান হয়, সেইকাৰণে মই কৰিব লাগিব। তেতিয়া কৰিলে মানে মোৰ চুলিখিনি কোমল হ'ব, অলপ মানে ভাল হ'ব আৰু মিহি হ'ব। সেইকাৰণে মই এইটোত দিম। এতিয়া মই ঘৰতে দিম, কেনেকৈ কৰিম। আৰু মোৰ ওচৰত ষ্টিম দিবৰ কাৰণে একো সুবিধা নাই, মইতো তেনেকৈয়ে দিব লাগিব, আপোনালোকে চাই যাওক। মই এই গৰম পানী কৰি লৈছোঁ, গৰম পানীত এইটো দি দিছোঁ। আৰু গৰম পানীখিনি লৈ এতিয়া মই কি কৰিম আপোনালোকে চাই থাকিব। পানী লৈ এইফালে মই চুলিখিনি বান্ধি থ'ব লাগিব। বাৰু এনেকৈ কৰি মেৰিয়াই বান্ধি থ'ব লাগিব। দিছোঁ তেতিয়া মানে মোৰ এই ওলাই থকা চুলিখিনি কাপোৰখনে ঢাক খাই থাকিবৰ কাৰণে মাৰি থৈ দিছোঁ। আৰু মই এনেকৈ 2-3 বাৰমান গৰম ভাপটো ল'ব লাগিব, কাৰণ মোৰ চুলিখিনি শুকান। মই আপোনালোকক কৈছোঁৱেই ইমান অইলি নহয়, সেইকাৰণে মানে মোৰ চুলিখিনি অকণমান বেছিকৈ ল'ব লাগিব। চুলিখিনি ক্ৰীম লগাইছিলোঁ, সেই ক্ৰীমখিনি ধুনীয়াকৈ সোমাই যাব চুলিত, সেইকাৰণে মই এইটো লৈছোঁ। এতিয়া অকণমান টাইম বহি বহি মই 15 মিনিটমান এইদৰে কৰি থাকোঁ। আৰু এতিয়া মোৰ ষ্টিম দিয়াটো হৈ গ'ল, ভাপ দিলোঁ মই। আৰু দিয়াৰ পিছত এতিয়া মই কি কৰিম, চুলিখিনি ধুই আহিম। ধুই অহাৰ পিছত আৰু এটা কাম আছে, সেইটো আপোনালোকক দেখাম। আৰু মই এতিয়া চুলিখিনি ধুম। এতিয়া আপোনালোকে শ্বেম্পু কৰিব পাৰে, আৰু স্পা কৰাৰ পিছত শ্বেম্পু আৰু কণ্ডিশ্যনাৰ কৰিব পাৰে, নকৰিব পাৰে। কণ্ডিশ্যনাৰ মই নকৰোঁ বাৰু, কিন্তু মই আগতেই যেতিয়া মই কৰিব লৈছিলোঁ, ক্ৰীমখিনি লগাব লৈছিলোঁ, স্পা কৰিব লোৱাৰ আগতেই মই ভালদৰে চুলিখিনি ধুই লৈছিলোঁ। সেইকাৰণে এতিয়া মই অকল নৰ্মেল পানী দি চুলিখিনি ধুই আহিম। তাৰপৰা আৰু এটা কাম আছে কৰিবলৈ, সেইটো আপোনালোকক দেখাম আৰু হৈ যাব। আৰু এতিয়া মই চুলিখিনি ধুই আহিলোঁ। আৰু যেতিয়া চুলিখিনি ধুই অহা হয়, ক্ৰীমটো লগাই ইমানেই ভাল লাগে, মানে কি ক'ম, মই নিজে লগাইছোঁ বুলি যে কৈছোঁ সেইটো নহয়, সঁচাকৈ আপোনালোকে লগাই চাব। ইমান কোমল কোমল লাগে মানে চুলিখিনি, আৰু ভাল লাগে যেতিয়া গৰম ভাপটো দিলোঁ যে, সেইকাৰণে চুলিখিনি বহুত ভাল লাগিছে। আৰু এতিয়া লাষ্ট মই কি কৰিম, মোৰ গোটেই কাপোৰ তিতি গ'ল আৰু অৱস্থা বেয়া হৈ গ'ল, একো নাই। এতিয়া মই লাষ্ট এটাই আছে, সেইটো কৰি লওঁ। এতিয়া মই চুলিখিনি আধা তিতা হৈ থাকোঁতেই মই এয়া দেখিছে নহয়, চিৰামটো লগাই লৈছোঁ। এইটো চিৰামটো লগাই লওঁ।
এনেকৈ তিতা চুলিতে লগাব। তিতা মানে কি আৰু অলপ তিতা হৈ থাকোঁতে চুলিখিনি একদম শুকাবলৈ নিদিব। লগাই দিছোঁ। শ্যাম্পু লগাই দিলে তেতিয়াহ'লে ভাল লাগিব, উজ্জ্বল হৈ যাব। ধুনীয়া এটা উঠিছে দেখিছে ন, আৰু মোবাইলত ইমান ধৰিব নোৱাৰিব, মই নিজে পাইছোঁ। মই ইমান নাজানো বাৰু, কিন্তু মই যেনেকুৱা কৰোঁ সুধি থকাৰ কাৰণে ভিডিঅ'টো মই বনাই দিলোঁ আৰু মই এনেকুৱা ভাল পাইছোঁ, সেইকাৰণে মই এইদৰে কৰিছোঁ। আপোনালোকে যিদৰে ভাল পায় সেইদৰে কৰিব। চিলিকনি এটা আহিছে মই শ্যাম্পু লগাই দিয়াৰ কাৰণে, আৰু ক্ৰীমখিনি ধুনীয়াকৈ লগাই ধুই অহা পিছত ধুনীয়া এটা হৈছে ৰিজাল্ট। আৰু মোৰ এয়া ফাইনেলি হৈ গ'ল, আৰু মই আপোনালোকৰ ওচৰত দেখাইছোঁ। চাওকচোন কি ধুনীয়া এটা জিলিকনি উঠিছে, আৰু চুলিখিনি ইমান ধুনীয়া হৈ গৈছে। আৰু আপোনালোকে কৰিব বুলি ভাবিলে কৰিব। আৰু মোৰ এতিয়া মানে পাৰ্লাৰত কৰিবলৈ সুবিধাটো নাই কাৰণে মই এতিয়া ঘৰতে কৰিব লগা হৈছে। আৰু যোনসকলে পাৰ্লাৰত কৰেতো কথাই নাই, তেওঁলোকে পাৰ্লাৰতো কৰিব পাৰিব, আৰু ঘৰত ভাবিলে ঘৰতো কৰিব পাৰিব মোৰ নিচিনাকৈ সহজে। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লাগিলে এটা কমেণ্ট কৰি জনাব। আৰু আজি মোৰ ভিডিঅ'টো যোনসকলে চাই আছে প্ৰথমবাৰৰ বাবে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু আজিলৈ কেনেকুৱা লাগিলে জনাব।